মই এতিয়া বৰ্তমান ৰুমতে আছোঁ। আজি মানে আজি ছানডে হয়। ছানডে বুলি আজি আমি এটা সৰুকৈ এটা পাৰ্টি কৰিম। পাৰ্টি নহয় আৰু তেনেকুৱা ৰুমত ভাত খাম আমি। আজি আমি খাহী মাংস লৈ আনিছোঁ। তাৰপিছত একচুৱেলি মই বনাবলৈ নাজানো, লগৰ ল'ৰা এজনে বনাব। তাৰপিছত বনালে কি কি আইটেম দিব লাগে লগৰ ল'ৰাক সুধিম মই, লগৰ ল'ৰাই ক'ব। আপোনালোকক মই দেখুৱাম। এইটো চাইডত বনাই আছে। কি কি দিলি? ইয়াতে হালধি, জলকীয়া পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, তাৰপিছত অলপমান দহি দিলোঁ, তাৰপিছত অলপমান মিঠাতেল দিলোঁ, দি লৈ পেলাই এইটো মেৰিনেট কৰি পেলাই এতিয়া আমি অলপ সময় ৰাখি থৈ দিম মানে। তাৰপিছত সেইটো কুকাৰত দিব নেকি? সেইটো কুকাৰত দি বনাম। কিমান সময়ত দিব লাগিব বাৰু? কুকাৰত মানে দুটা বা তিনিটা চিটি মানে চাই লৈ পেলাই আৰু মাংসটো হেৰিটো চাই লৈ এতিয়া মেৰিনেট কৰি ইয়াত ৰাখি থৈ দিলোঁ। তাৰপাছত বনাম আৰু সেইখিনি আমাৰ ৰেচিপি বাৰু বনাওঁতে আমি দেখাই দিম বাৰু কেনেকৈ বনাই আছোঁ, কি কৰিছোঁ। এইটো কি কৰিবা? ঠিক আছে, এইটো মই কৰিম। আপুনিটো চিলাব এতিয়া। এইটো আদা নহৰু লাগিব, জলকীয়া লাগিব। জলকীয়া আমি সেইকাৰণে কি দিম, ভোট জলকীয়া দিম। ভোট জলকীয়া দিম একদম পুৰা ভোট জলকীয়া সেইদিনাখন আনি থৈ দিছিলোঁ। এয়া ভোট জলকীয়া। ভোট জলকীয়া জ্বলাটো অকণমান লাগে আৰু মাংসত। দুটা দিব নেকি? দিব, দি দিম আৰু দুটাই দি দিম আৰু জ্বলা অকণ লাগিব ন। মজাকৈ খাম। এইটো হেৰি কৰিম মই। আদা, পিঁয়াজ আৰু এইটো লচুন, সেইটো চলাব লাগিব আৰু সেইটো কাটিব লাগিব, সেইটো কাটিব লাগিব। তাৰপিছত মজাকৈ বনাম। সেইটো চাকু দিছে আৰু কাঁহী এখন আনিও দিছে, পূৰা একদম ফুল। কিমান ল'লে সেইটো কাঁহীখন? মাংস বেছি লৈ অহা নাই, কম পৰিমাণ, আৰু মানুহ আমি দুজনে হয়। তাৰপিছত সেইটো কাৰণে আলু 3টাই দিম, তাৰপিছত পিঁয়াজ 3টা দিম, মজাকৈ কাটিম। তাৰপিছত একচুৱেলি মইতো বনাবলৈ নাজানো। তাৰপিছত লগৰ ল'ৰাই বনাবলৈ জানে। তাৰপিছত লগৰ ল'ৰাই কেনেকৈ বনাই খুৱাই খাম আজি। চাগে আগৰ পৰা চাগে বনোৱা তেনেকুৱা এক্সপিৰিয়েঞ্চ থাকিব পাৰে। সেইটো কাৰণে পূৰা ফুল কনফিডেঞ্চত কথাখিনি মোৰ লগত কৈছে, মই বনাম বুলি কৈছে। প্ৰথমতে ফাৰ্ষ্ট টাইমতে কুকাৰত দিব, কুকাৰত দি পেলাই সি মাৰিব, চিটি মাৰিব তিনিবাৰ বা দুবাৰ সি চিটি মাৰিব। তাৰপিছতে সি কৰিব। তাৰপিছত আদা, লচুন, পিঁয়াজ দি পেলাই জলকীয়া দি, ভোট জলকীয়া মজাকৈ বনাব, খাম আৰু কেনেকুৱা বনাই আপোনালোকক মই দেখুৱাই গৈ থাকিম। আপোনালোকে চাই আৰু পিঁয়াজ মই কাটি থকা সময়তে তাৰপিছত লগৰ ল'ৰা এজনে পাস্তা বনাই পেলাই আনি দিছে। সেইটো পাস্তা, তাৰপিছত আকৌ আৰু সেইটো দৈও আনি দিছে, পূৰা চেনি দিছেনে? হা, চেনি। তাৰপিছত সেইটো পাস্তা প্ৰথমতে খাই লওঁ। তাৰপিছত সেইটো কামটো আধাৰো আছে, সেইটো ফাইনেল কৰা নাই। প্ৰথমতে খোৱাটো মেইন হয়। প্ৰথমতে খাই লওঁ, খাই বৈ হৈ যোৱাৰ পিছতে আলু, পিঁয়াজ, লচুন খুন্দনি নাই, সৰু পিচ কৰি পেলাই ডাইৰেক্ট দি দিম। তেনেকুৱাকৈ খাম আৰু মজাকৈ খাম। প্ৰথমে সেইটো পাস্তা খাম। পাস্তা আৰু দৈ খালোঁ, খাই বহুত ভাল লাগিলে, ক'ব নালাগে। তাৰপিছত আলু, পিঁয়াজ, আদা, লচুন পূৰা চবৰে বাকলি মই এৰুৱাই দিলোঁ। এতিয়া সৰুকৈ পিচ কৰিম। কি চাইজৰ কৰিলে ভাল হ'ব? ডাঙৰ, দীঘল? 4 পিচ কৰি দিয়া। মাজৰ ফালে 4 পিচ এনেকুৱা কৰি তাৰপিছত আকৌ এইফালে কাটি দিয়া। এনেকুৱা 4 পিচ হৈ গ'ল। এনেকৈ মাংসত এনেকৈ দিলে বোলে ভাল লাগে, বোলে দেখিব ভাল লাগে, খাবলৈও ভালেই লাগে বুলি কয়। কুকাৰত দি যেতিয়া বইল হৈয়ে যাব। এইটো কাটিছোঁ। এক্সপিৰিয়েঞ্চ নাই, ঘৰৰ মা দেউতাৰ ওপৰত খোৱা হয়, একো নাজানো, পাই নাই। এতিয়া ৰুমত থাকিলে
বনাই খাবলগীয়া হয়, কোনো বনাই দিয়া মানুহ নাই, এটা আমাক নিজে মানে বনাই খাবলগীয়া হয়। সেইটো কাৰণে শিকি আছোঁ আৰু যেনেকৈ মানুহজনীক যেতিয়া লৈ আনিম তেতিয়া মানুহজনীক ভালকৈ খুৱাব পাৰিম আৰু। কি হ'ল? পিঁয়াজ লৈছোঁ, পিঁয়াজো কাটিম। তুমি ফোন এটা কৰাচোন। একচুৱেলি মোৰ কোনো নাই, মোবাইল ধৰি দিয়া মানুহ নাই। ল'ৰা এজন আছে, ল'ৰা এজনে পৰা কামত ব্যস্ত হৈ আছে, সেইটো কাৰণে মই ইমান ডিষ্টাৰ্ব দিবলৈ মই বিচৰা নাই। সেইটো কাৰণে মই অকলে মোবাইলটো থৈ পেলাই কৰি আছোঁ, এতিয়া পিঁয়াজ কাটিব লৈ আছোঁ। কমপ্লিট হৈ গ'ল। এতিয়া ল'ৰা এজনে পৰা সেইটো নাই, গ্লাছতে পৰা মাৰি আছে। কৰি দিলোঁ, পিঁয়াজ কাটি দিলোঁ, আলু কাটি দিলোঁ আৰু আদা ৰচুনো কৰি দিলোঁ। মই বাকলি এৰুৱাই দিলোঁ। মোৰ কাম যিমানখিনি কৰিব লাগিছিলে মই কৰি দিলোঁ ফাইনেলি। এতিয়া বনাম। এতিয়া বনোৱা দায়িত্ব এতিয়া তোমাৰ ওপৰত। এতিয়া ভোট জলকীয়া কাটি আছে। ইয়াতে তুমি এটা কাম কৰিব লাগিছিলে, তুমি প্লাষ্টিক কৰি ল'ব লাগিছিলে, তোমাৰ জ্বলিব। এইবিলাক ভোট জলকীয়া যদি ভাতৰ লগত দুটা খোৱা মানুহ কেনেকৈ জ্বলে আকৌ? ভোট জলকীয়া বেছি খোৱা মানুহ নজ্বলে। আৰু লচোন ইয়াতে বেছি কুকাৰটো বহাই দিলে, তাৰপিছত কুকাৰৰ ওপৰত তেল দিব। এতিয়া গৰম কৰি লৈছোঁ, গৰম তাকেতো হৈ যাব নেকি? হৈ যাব, বেছি নালাগে, কম পৰিমাণ দিলেই হ'ব। এনেকুৱা কৰিব লাগে। নহয়, ওপৰত লগাই দিছোঁ মানে মালটো। আকৌ ক'ত চাইডত আছে? মাংসটো মেৰিনেট কৰি থৈ দিয়া আছিল যে, উলিয়াম এতিয়া। ইয়াৰ ৰুমটো ইমান ঠিক নহয় আৰু দেই আমাৰ ৰুম আৰু। মজা লাগিছে দেই, ধুনীয়া দেখিছে একদম। খাই টেষ্টি খাওঁ এনেকুৱা লাগিছে, মানে খাওঁ লাগিছে একদম। কেঁচাটো মাৰি দিওঁ নে? কৰাই বিলাহীটো কাটি দিব নেকি? বিলাহীটো তেলত দিব, তেলত চাইড কৰি ৰাখি লৈছোঁ। দিব পিঁয়াজ দিব প্ৰথমতে। ধোঁৱা আহি গৈছে। পিঁয়াজটো নিজৰ মানে পিঁয়াজটো অলপ ভাজিব লাগিব দেই। অলপ সময় পিঁয়াজটো ভাজি ল'ব, পূৰা ধুনীয়াকৈ পিঁয়াজটো ধুনীয়াকৈ ভাজি ল'ব লাগিব। এতিয়া ভোট জলকীয়া কাটিছিলে, সৰু সৰু পিচ কৰিছিলে। এতিয়া দিব ইয়াত ভোট জলকীয়া। ভোট জলকীয়া দিলে ইয়াত। আদা আৰু ৰচুন দিলে ইয়াত। একেলগে পিচিছিলোঁ ঘৰতে। ভজা হৈ গৈছে। হৈ গ'ল নেকি? এতিয়া বিলাহী দিবা। এতিয়া বিলাহী এটা কাটি লৈছিলোঁ যে, তাকে দি দিলোঁ মই। এতিয়া বিলাহীৰ লগত এইখিনি বনাকে হেৰি কৰি ভাজিম। বিলাহীটো গলিব দিম এতিয়া লগতে। আৰু আলু কেতিয়া দিবা? এতিয়া আলুটো মাংসটো বহাই দিয়াৰ পাছতে আলুটো দি দিম আমি একেলগে। আইডিয়া নাই নহয় কেনেকুৱা কৰিব লাগে। শিকি যাব পাৰিবা মোৰ লগত থাকিলে। অকণমান জানো বনাবলৈ, ইমানো ভাল নাজানো আৰু। তথাপিতো মাংসৰ পৰিমাণটো চাই লৈ পেলাই অকণমান জিৰা গুড়ি, মই মাংসটো মাৰি লৈছিলোঁ, সেইটো কাৰণে অকণমান কমকৈ দি দিলোঁ। বেছি দিয়া নাই, অকণমান দি দিলোঁ। আৰু কি ধনিয়া পাউডাৰ অকণমান, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ অলপ অলপ দি দিলোঁ মই। মাংস দি থৈ দিয়া আছে, সেইটো কাৰণে বেছি নাই দিয়া। অকণমান দি দিলে এইটো হালধিটো দিলে ফাৰ্ষ্টতে কি হৈ যায়, হালধিটো ইয়াতে আপোনাৰ কুকাৰত লাগি যায়, সেইটো কাৰণে হালধিটো দিয়া হোৱা নাই। হালধিটো মাংসতে সানি লৈছোঁ, আমি হালধিটো নিদিওঁ সেইটো কাৰণে এতিয়া। এতিয়া হৈ গৈছে, এইটো হৈ গৈছে। এতিয়া আমি ধুনীয়াকৈ মাংসটো দি দিম ইয়াতে।
গেছটো লো মিডিয়াম কৰি লৈ পেলাই মাংসটো দি দিলোঁ। আমি মাংসটো ইয়াতে আমি দি দিলোঁ। মিক্সিং মজা ধুনীয়াকৈ মিক্সিং কৰি দিলোঁ। এইটো আলু দিলে পানী দিব নেকি? ইয়াতে পানী অলপমান দি পেলাই কুকাৰত চিটি মাৰি এতিয়া অকণমান মানে ফ্ৰাই কৰিম। অকণমান এনেই ইয়াতে লৰাম। তাৰপিছতে লৰা হোৱাৰ পাছতে আমি ইয়াতে পানী দি পেলাই যিমান মাংসটো আছে মাংসটো হিচাপত পৰিমাণে তেনেকুৱা লাগে জোলটো আপুনি জোল বনাব গ্ৰেভি বনাব তেনেকুৱা হিচাপতহে আমি পানীটো দি পেলাই আমি কুকাৰৰ ঢাকনখন মাৰি দি 3টা চিটি মাৰি দিম। তেতিয়া মাংসটো ভালকৈ বইল হৈ যাব। 3বাৰ চিটি মাৰিব লাগিব? 3টা চিটি মাৰি দিম আমি। মাংসৰ পৰিমাণৰ লগত কথা এতিয়া আপোনাৰ। ইয়াতে আমাৰ অকণমান ইয়াতে গ্ৰেভি আছিলে। এই গ্ৰেভিখিনিত যিখিনি গ্ৰেভি আমাৰ বাচি গৈছিলে সেই গ্ৰেভিখিনিতে আমি পানী দিম এতিয়া ইয়াতে। পানীখিনি এতিয়া এই পানীখিনি দি দিম আমি। এনেই গ্ৰেভিখিনি কিয় পেলাই দিম মছলা লাগি আছে যেতিয়াই। মছলা দিলো কিবা দিলো এতিয়া টেষ্ট হোৱা বস্তুটোৱে দিয়া নাই। মেইন বস্তুটোৱে দিয়া নাই। কি মেইন বস্তু মানে? নিমখটো নিদিলে জানো এতিয়া টেষ্ট হ'ব জানো? নিমখ দিয়া নাই। নিমখৰ কথা আমি কোৱাই নাই। সেইকাৰণে আমি নিমখটো দি দিব লাগিব। মাংসটো চাই পৰিমাণটো চাই নিমখটো আমি দিম এতিয়া। ইমান লাগিব না? নাই নাই সেইটো মই হাতত কমকৈ দিছোঁ। বেছি দিয়া নাই বাৰুতে। নহ'লে আকৌ নিমখ চোকা হৈ গ'লে আকৌ মাংসৰ টেষ্টটো যিমানখিনি মছলা টেষ্ট থাকিলে মাংসৰ টেষ্টটো বেয়া হৈ যাব। পিঁয়াজটো বেছি থাকিলে মানে অকণমান নিমখটো অকণ দি দিব লাগে। মানে কিয় হয় পিঁয়াজটোৱে মিঠা বস্তু লৈ আহে যে বিলাহী দিলে। অকণমান সময় এই মাংসটো আমি ফ্ৰাই কৰি ল'লোঁ। সেইটো কাৰণে আপোনালোকক দেখুওৱা নাছিলোঁ ফ্ৰাই কৰাটো কিমান দেখাই থাকিম। সেইবাবে দেখুওৱা হোৱা নাছিলে। এতিয়া আমাৰ ফ্ৰাই কৰাটো অকণমান হৈ গৈছে ইয়াৰ লগতে। সেইটো কাৰণে আমি পানীখিনি ইয়াতে দি দিম এতিয়া। অকণমান পানী দি পেলাই আমি এতিয়া অকণমান এনেকৈ কৰি লৰাই মাংসটো মানে তল ওপৰ কৰি লৈ পেলাই আমি ইয়াত আৰু অকণমান পানী দিব লাগিব। পানীটো আপোনালোকে নিয়মমতে দি দিব আপোনালোকৰ চাই লৈ পেলাই। এতিয়া আপোনালোকে মাংসনো এতিয়া কিমান বনায় মইতো নাজানিম সেইটো কথা। সেইটো আপোনালোকে চাই লৈ পেলাই ধুনীয়াকৈ চিটি 2টা মাৰি দিব। আপোনালোকৰ মাংসটো বইল হৈ গ'ল, মছলাখিনিও মাংসত সোমাই গ'ল, খাবলৈ টেষ্ট হৈ গ'ল। ধুনীয়াকৈ এতিয়া ঢাকনটো মাৰি দিলোঁ পানীটো দি লৈ পেলাই। এতিয়া 2বাৰ বা 3বাৰ চিটি মাৰিব লাগিব। 2টা বা 3টা চিটি মৰাৰ পাছত আমি এইটো বন্ধ কৰি পেলাই থৈ দিম ঠাণ্ডা হ'বলৈ। তাৰপিছত আমি খুলি পেলাই আমি কি কৰিম তাৰপিছত সেইখিনি কম আৰু আমি। ঠিক আছে। 3বাৰ আমি চিটি মাৰি দিলোঁ। এতিয়া ফাইনেলি হৈ গ'ল। এতিয়া ঢাকনটো খুলিব। মাই গড কি ধুনীয়াকৈ স্মেল আহিছে নহয়। এনেকৈ খাওঁ লাগিছে। আকৌ আৰু কি কৰিব লাগে? বেছি নাই এনেই মই অকণমান গৰম কৰিম। পানীটো অকণমান বেছি হৈ হোৱা নিচিনা লাগিছে মোৰ। কি ধুনীয়াকৈ কালাৰ হৈছে ক'ব নোৱাৰে। কি ধুনীয়া কালাৰ এনেকৈ স্মেল আহিছে নহয়। মজা স্মেল আহিছে। দিম একচুৱেলি বহুত মানুহে সেইটো নাম বহুত আছে। কিছুমানে কয় গংগা ধনিয়া বুলি কয়, কিছুমানে মান ধনিয়া বুলি কয়। আপোনালোকে সেইটো কমেণ্ট বক্সত মোক জনাব। সেইটো একচুৱেলি নাম কি হয় সেইটো আপোনালোকে মোক কমেণ্ট বক্সত জনাব। সেইটো 2টা নামত জানো মই। গংগা ধনিয়া বুলি কয় আৰু মান ধনিয়া বুলিও কয়। আৰু আপোনালোকে মোক ক'ব সেইটো কি বুলি কয়। মানে ইয়াত দিবলৈ হ'ল। সেইটো দিলে কি বঢ়িয়া একদম স্মেল আহে। সেইটো লাষ্ট ফিনিচিং আৰু। এতিয়া আমি ভাত খাবলৈ কৰিম। ভাত খাম এতিয়া। চব ৰেডি হৈ গ'ল। ভাত সেইটো খাহী মাংস চব কেৰাহী উঠাই লৈ আনিছোঁ। 2টা মানে খামেই বুলি কৈছোঁ আজি। হয় নেকি? পুৰা খামেই আৰু। এতিয়া মানে গা চাও ধুই আহিছোঁ। ভাত চাত বনাই গা চা ধুই আহিছোঁ। এতিয়া খামেই আৰু। এই মাংসখিনি দেখাই দিয়ে এবাৰ। তেতিয়াহে মাংসখিনি দেখাই দিয়ে। এনেকৈ ল'ম আৰু খাম ডাইৰেক্ট খামহে আৰু। এইটো মাংস আমি কি বনালোঁ নাজানো। আমি এতিয়া খাই চালে গম পাম বাৰু। এতিয়া সোৱাদটো কেনেকুৱা বনালোঁ। এনেই বনাইছোঁ আৰু যি বনাব লাগে বনাইছোঁ আৰু। ভালে সোৱাদটো এতিয়া কি হ'ব আমি সেইটো নাজানো আৰু।
দিয়া লোৱা এক পিচ ট্ৰাই কৰোঁ মই আমাৰ ডাঙৰে কেনেকৈ বনাইছে মজা সঁচাকৈ নে এনে চিৰিয়াছলি কৈছোঁ মজা হৈছে ভাল হৈছে জানানো কোনে জানো নেকি জানিলেতো ভাল কথা তেনেহ'লে বিয়া পাতিলে মাইকীটোৱে অকণ সুবিধা হ'ব ন এই মোক ক'বই নালাগে এতিয়া ছোৱালীহে নাই পোৱা এতিয়া বিচাৰি বঢ়িয়া বিল বিদ্যা ভাল লাগিলে বঢ়িয়া হৈছে মই খাই চাওঁ সেইকাৰণে হা এতিয়া আমি ভাত খাওঁ বঢ়িয়া হৈছে মাংসটো বইলটো বহুত ধুনীয়া হৈ গৈছে মানে পূৰা মাংসটো সিজি গৈছে ছাগলী মাংস আচলতে পূৰা বইল হ'লে ভাল লাগে এতিয়া ভাত খাওঁ বাই 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 আকৌ পিছত লগ পাম অলপ পিছত লগ পাওঁ